হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে ওম নমঃ শিৱায়। সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি আমাৰ মূলং ছিৰিজৰ মূলং 1 আৰু ভাগ্যং 3। যিসকল ব্যক্তিৰ জন্ম যিকোনো মাহৰ 28 তাৰিখ 19 তাৰিখ বা 10 তাৰিখ বা 1 তাৰিখে জন্ম, তেখেতসকলৰ মূলং 1 হয়। আৰু জন্মৰ তাৰিখ মাহ আৰু চন তো যোগ কৰিলে যি দুটা ডিজিট ওলাব, সেই দুটা ডিজিটক যোগ কৰিলে যিটো ছিংগল ডিজিট ওলাব সেইটো হৈছে আপোনাৰ ভাগ্যং। চ' আজি মূলং 1 আৰু ভাগ্যং 3। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অংকশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰত আটাইতকৈ উচ্চ খাপত যদি ৰখা হৈছে সেই নম্বৰটো হৈছে মূলং 1 আৰু ভাগ্যং 3। গম পাইছে? কাৰণ কেলৈ সূৰ্য আৰু গুৰু এইটো এটা বহুত ডাঙৰ আপোনাৰ কম্বিনেশ্যন হয়। মূলং 1 আৰু ভাগ্যং 3 ব্যক্তিসকলৰ যিহেতু 3 আছে, বৃহস্পতি গুৰু, তেখেতসকলৰ মাজত কি হয়, আপোনাৰ নলেজ জ্ঞান চব ফালৰ জ্ঞান আপোনাৰ ভৰি পৰি আছে। গম পাইছে? যিকোনো ক্ষেত্ৰত পৃথিৱীৰ যিকোনো ক্ষেত্ৰত অলপ হ'লেও অলপ জ্ঞান তেখেতসকলে আছে। আৰু প্ৰায় সৰুৰ পৰা তেখেতসকলে প্ৰেক্টিকেল কৰি তেখেতসকলে জ্ঞান প্ৰত্যেকটো ক্ষেত্ৰৰ পৰা জ্ঞান গোটাবলৈ চেষ্টা কৰে। আৰু সেইকাৰণে বহুত জ্ঞানী পুৰুষ হিচাপে কি হয়, সমাজত স্বীকৃতি লাভ কৰে আপোনাৰ মূলং 1 আৰু ভাগ্যং 3 ব্যক্তিসকল। যিহেতু 3 আছে আৰু 3 জ্ঞানখিনিক আপোনাৰ কি আগবঢ়াই নিবলৈ পাৱাৰ কোনে দিছে? আপোনাৰ সূৰ্য। এই সূৰ্যই কি হয়, এগ্ৰেছিভ আপোনাৰ আগবাঢ়িবলৈ, যিকোনো ক্ষেত্ৰত আগবাঢ়িবলৈ শক্তি দিছে, ভয় নকৰে কেৱল, আৰু লগতে জ্ঞান আছে। চাওক, এটা আটাইতকৈ যদি সফল হোৱা দেখিবলৈ পোৱা যায় তেনেহ'লে মূলং 1 আৰু ভাগ্যং 3 ব্যক্তিসকল। যিকোনো ক্ষেত্ৰত দিয়ক, তেখেতক ব্যৱসায়ত দিয়ক, মানুহ কেনেকৈ মেনেজমেণ্ট কৰিব লাগে, কেনেকৈ উদ্যোগ চলাব লাগে, কেনেকৈ এখন কি গোটেই বেপাৰ সাম্ৰাজ্য গোটাব লাগে, সকলো জ্ঞান তেখেতসকলৰ মাজত আছে। কোনো বেলেগ ব্যক্তিয়ে নকৰা কাম দেখিব যে মূলং 1 আৰু ভাগ্যং 3 ব্যক্তিসকলে কৰে, আৰু নিজৰ আইডিয়া মতে কৰে। কাৰোবাৰ পৰা যে কপি কৰি পিনে কি হয়, আপোনাৰ কাৰোবাৰ পৰা নকল কৰি পিনে কৰিব, সেইটো নহয়। তেখেতসকলে সদায় পৃথিৱীত এইটোৱে বিচাৰে, 1 নম্বৰ হ'বলৈ কেতিয়াও নদৰে। গম পালে নহয়? 1 নম্বৰ হ'লে কোনোবাই আকৌ তাক পিছ পেলাই আকৌ সি 1 নম্বৰ হ'ব। তেখেতসকল অকল পৃথিৱীত অনলি 1। গম পাইছে নহয়? অকল নাম্বাৰ 1 অকল এজনেই এইটো হ'বলৈ চেষ্টা কৰে। আৰু সকলো দিশত সেইকাৰণে সমাজে তেখেতসকলক সন্মানে উপচাই পেলায়। মূলং 1 আৰু ভাগ্যং 3 ব্যক্তিসকলে কি হয়, সৰুৰ পৰা পঢ়া শুনাত স্কুল কেৰিয়াৰটোত ইমান এটা গুৰুত্ব নিদিয়ে, আৰু ভাবে কি সৰুকালটোত বেলেগ ব্যক্তিসকলে মস্ত গাধা হয়, গুৰুত্ব নিদিয়ে। কিন্তু নহয়, তেখেতসকল কি হয়, এই পাঠ্যপুথি আপোনাৰ জ্ঞানতকৈ ভৌতিক আপোনাৰ প্ৰেক্টিকেল নলেজত বেছি গুৰুত্ব দিয়ে। গম পালে? মূলং 1 আৰু ভাগ্যং 3 ব্যক্তিসকলক বেছিভাগ দেখিবলৈ পোৱা যায় যে সমাজৰ কামৰ লগত বেছিভাগ জড়িত হৈ থাকে। কেনেকৈ সমাজৰ অৰ্থনীতি দিশটো কেনেকৈ উন্নতি কৰিব পাৰি, কেনেকৈ কি হয়, গোটেই মানুহবিলাকক লৈ এটা ক্ৰিয়েটিভিটি আপোনাৰ উদ্যোগীকৰণ, গ্ৰামাঞ্চলৰ অৰ্থনীতিটো কেনেকৈ উঠাই নিব পাৰি, এইবিলাকৰ ওপৰত বেছিভাগ কাম কৰা দেখিবলৈ পোৱা যায়। আপোনাৰ ৰাজনীতি ক্ষেত্ৰখনত কি বহুত এটা ষ্ট্ৰং বল্ড এগ্ৰেছিভ দেখিবলৈ পোৱা যায়। কাৰণ কেলৈ ৰাজনীতিত কি লাগে, আপোনাৰ এগ্ৰেছিভ পাৱাৰ লাগে, আৰু আপোনাৰ কি হয়, বেগত কি লাগে, আপোনাৰ জ্ঞান লাগে, আপোনাৰ নলেজ লাগে, প্ৰেক্টিকেল নলেজ লাগে, ক্ৰিয়েটিভিটি লাগে। এইখিনি বস্তু কি মূলং 1 আৰু ভাগ্যং 3 মাজত আছেই অলৰেডি। কাৰণ কেলৈ গুৰু গোটেই জ্ঞান আৰু ক্ৰিয়েটিভিটি ভৰি আছে। আৰু সূৰ্য 1 হৈছে সূৰ্যৰ কি হয়, এগ্ৰেছিভ, আপোনাৰ অথৰিটি লিডাৰশ্বিপ কোৱালিটি আছে। এইখিনি থকাৰ কাৰণে তেখেতসকলে পলিটিক্সত আটাইতকৈ উচ্চ কি হয়, আপোনাৰ আসন তেখেতসকলে পায়গৈ। আৰু সেইকাৰণে তেখেতসকলক দেখিব যে এই ৰাজনীতি ফিল্ডখনত তেখেতসকলে ভাল এটা পদক্ষেপ দেখুৱাবলৈ সক্ষম হয়। মূলং 1 আৰু ভাগ্যং 3 ব্যক্তিসকলে যি কাম কৰিব নিজৰ মতে কাম কৰিব। কাৰণ কেলৈ কিবা এটা প্ৰজেক্ট কৰিছে ন, সেইটো ইঞ্জিনিয়াৰে বা কিবা আপোনাৰ DPR দিছে, প্ৰজেক্ট ৰিপৰ্ট দিছে, সেইটো মতে যে কৰিব লাগে সেইটো নহয়। নিজৰ ক্ৰিয়েটিভিটি মতে কৰিব কাম। তেখেতসকলৰ যিটো ক্ৰিয়েটিভিটি, কেনেকৈ পইচা কম খটাই পিনে কাম বেছি কৰিব পাৰি, কেনেকৈ কাম পইচা কম লগাই পিনে কামটো আটাইতকৈ বেছি ধুনীয়া কৰিব পাৰি, এইবিলাক ক্ৰিয়েটিভিটি তেখেতসকলৰ মাজত ভৰি পৰি আছে। আৰু এনি টাইম এই বস্তুবিলাকৰ ওপৰতে তেখেতসকলে ৰিচাৰ্চ কৰি থাকে, অনুসন্ধান কৰি থাকে, আৰু তেখেতসকলে সেইকাৰণে বহুত এটা ডাঙৰ উচ্চ আসন জীৱনত ঢুকি পায়গৈ। মূলং 1 আৰু ভাগ্যং 3 ব্যক্তিসকলে
মানে যিটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো কম থাকে, খুব কম কৰা দেখা যায়। কাৰণ কেলৈ এই পাঠ্যপুথি জ্ঞানে যে মানে কি হয় আপোনাৰ প্ৰেক্টিকেল দুনিয়াখনত যে নোখোৱাই সেইটো মানে তেখেতসকলে আগতে বুজি পায়। চ' তেখেতসকলে এইবিলাকৰ মানে যিটো বেছিক এডুকেশ্যন ল'ব লাগে সেইটো লৈ তেখেতসকলে প্ৰেক্টিকেল দুনিয়াখনত মানে খোজ পেলায়। আৰু সেইকাৰণে প্ৰত্যেকটো ক্ষেত্ৰত মানে জ্ঞান তেখেতসকলে বুটলিবলৈ সক্ষম হয়। আৰু যিহেতু গুৰু আছে, গুৰুৱেতো তেখেতসকলক যিটো দিশত নিব লাগে সেইটো আটাইতকৈ মানে কি হয় গুৰুৱে লৈ গুচি যায়। আৰু কাম কৰিবলৈ যিটো শক্তি সেইটো সূৰ্যই দি আছে। চ' বহুত ডাঙৰ মানে কি হয় এটা ষ্টেজ তেখেতসকলকে পায়গৈ জীৱনত। মূলং এক আৰু ভাগ্যং তিনি ব্যক্তিসকলৰ লাভ লাইফটো যদি আমি চাবলৈ যাওঁ, তেখেতসকলৰ ইমান এটা মানে ছাকচেছ নহয় লাভ লাইফত। কাৰণ কেলৈ তেখেতসকলৰ যিটো কাম কৰা এগ্ৰেছিভনেছ যিটো আছে, যিমানে কামত মানে তেখেতসকলে মগ্ন হৈ থাকে, এইবিলাকত কিন্তু সোমাই থাকিলেও মানে ইমান এটা গুৰুত্ব দিব নোৱাৰে। বা সেই বিপৰীত মানে পাৰ্টনাৰে তেখেতসকলক এই যিটো পাব লাগে প্ৰেজেঞ্চ সেইটো নোপোৱাৰ কাৰণে মানে কি সিমান এটা ছাকচেছ হোৱা দেখা নাযায়। যদি বৈবাহিক জীৱনটো চাবলৈ যাওঁ, বৈবাহিক জীৱনটো বহুত মানে তেখেতসকলৰ মূলং এক আৰু ভাগ্যং তিনি ব্যক্তিসকল মানে বহুত লয়েল হয়, বহুত বিশ্বাসী হয় আৰু মানে বহুত কেয়াৰ লয় মানে নিজৰ পাৰ্টনাৰক। মূলং এক আৰু ভাগ্যং তিনি ব্যক্তিসকলৰ শুভ ৰং আপোনাৰ বগা কালাৰ, আপোনাৰ ৰঙা প্লাছ আপোনাৰ হালধীয়া, নীলা এইকেইটা কালাৰ তেখেতসকলৰ শুভ হয়। আৰু আপোনাৰ ক'লা, বাকী আপোনাৰ যিখিনি কালাৰ আছে এইখিনি অলপমান মানে কি হয় তেখেতসকলৰ পৰা আঁতৰি থ'ব লাগে। আৰু যিকেইটা নাম্বাৰ তেখেতসকলৰ কাৰণে শুভ হয় সেই নাম্বাৰকেইটা হৈছে 1, 2, 3 আৰু আপোনাৰ 5, 9 এইকেইটা নম্বৰ তেখেতসকলৰ ভাল হয়। বাকী নম্বৰখিনি তেখেতসকলৰ কাৰণে অশুভ হয়। চ' মূলং এক আৰু ভাগ্যং 3। আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। চ' ভিডিঅ' চাই কেনেকুৱা পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ইমানখিনি দিছোঁ। নমস্কাৰ, জয় আই অসম।